তো গাইজ ফাইনেলি নহতৰত এন্ট্ৰি দি দিলোঁ। এয়া চাওক গেট। বাইদেউ আপোনালোকে ক'ৰ পৰা আহিছে? গাঁৱৰে নেকি? ইয়াৰে মানে অঁ গাইজ এইবিলাক হৈছে পদুম ফুলৰ গছ। কিমান ডাঙৰ ভৰি। ৱেভিং স্কেম বাদ দিয়ক গাইজ। তোমাৰ ঘৰ ক'ত? মোৰ ঘৰ ধেমাজিত। ধেমাজিৰ পৰা আহিছে গাইজ, ইয়াতে থাকে আৰু জংঘলৰ পৰা ইয়াতে কি আহিছা? আৰে ইয়াৰ ফুফ দেখাই দিছে আমাক। আৰু গাইজ মাছ চাওক, এই মাছ নহতৰো দৰ্শন কৰিব আহিলো আমি সৰ্থেবাৰী। বাহ 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 বাহ। তই ইমান চাল দি লাভ নাই, তোক দেখাত অৰ্ধনাৰীহান দেখি। তো হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল টিম মন যায়। তো গাইজ মানে আজি এখন বেলেগ দুনিয়াত যাই আছোঁ। তো বৰপেটা জিলাতে পৰে নহত্ৰ বুলি কয়। কেইদিনমান আগতে গাইজ ডিম্পু বৰুৱাও গৈছিল। তো বলকচোন আমিও যাওঁ আৰু কেনেকুৱা কি সকলোবোৰ দেখুৱাই আছোঁ। চাই থাকক ভিডিঅ'টো কেৱল শেষলৈ। তো মোৰ লগত আছে মনজিত ভাই উপস্থিত ছাৰ। ছাৰ নহয় ব্লগ এইটো। কিবা কওঁ অলপ ভিলগ। আজি গাইজ যাম আমি, বহুত এনজয় কৰিম। ধুনীয়া আছে আপোনালোকে চাই থাকক লাষ্টলৈ। এই তাগৰা হ'ব একদম, মানে চাল তাল মাৰি একদম। আৰে ইয়াৰ তো চলো ভিডিঅ'টো আৰম্ভ কৰোঁ। শান্তা আনডাল দেখছি না? এই সেইটো মালটো, এই সেইটোৱে কৃষ্ণগুৰু। তাতে তো গাইজ ফাইনেলি নহতৰত এন্ট্ৰি দি দিলোঁ। এয়া চাওক গেট। তো গাইজ হাত ভৰি ধুই চেণ্ডেল টেণ্ডেলকে আহি গ'লোঁ। চেণ্ডেল এলাউ নাই গাইজ, লেতেৰা হয় না বস্তুটো, সেইকাৰণে চেণ্ডেল টেণ্ডেল হ'লকে আৰু আহি গ'লোঁ। আৰু ফুল চাওক কি ধুনীয়া ফুল গাইজ। ডেকা কি কৰি আছে? লাৰি আছো অলপ। কি লাৰি আছে? বেয়াটো নাপাব, এই ফুলকেইটা লাগিছে, কি মজা লাগিছে। তো গাইজ মেইন গেটখনৰ কাষত এই পোষ্টাৰ এখন আছে। থৈছোঁ আৰু পেলাব হাক দিছে। গুটখা চুটখা মুখত কি আছে তোৰ মুখত? মাৰিব বলক গাইজ। কিবা পাৰি দিছি, সত্যি কি মৰম লাগে, কিবা মৰম লাগে। আৰু গাইজ এইটো হৈছে টাৱাৰ। ৰ'ব দ্ৰোণে দেখাই আছো ৰ'ব। তো গাইজ এইটো হৈছে মেইন মন্দিৰ। তো চাব পাৰে আছে দ্ৰোণ শ্বট এটা দেখাই আছো ৰ'ব। তো গাইজ ইয়াতে আছে পৰচিহ্ন মঠ। তো বলকচোন ভিতৰত যাই চাওঁ কি আছে। ভিতৰত আছে ভৰিৰ চিহ্ন। চাওক না গাইজ কিমান ডাঙৰ ভৰি। তো গাইজ এইবিলাক হৈছে পদুম ফুলৰ গছ। পাতবিলাক চাওক কিমান ডাঙৰ ডাঙৰ। আৰু গাইজ ইয়াৰ ভিতৰতো কিবা এটা মন্দিৰ হেন আছে। বলকচোন ভিতৰত কি আছে চাই লওঁ। মই আহিলোঁ মন্দিৰৰ ভিতৰত। তো গাইজ কি বা মন্দিৰ এইটো গম চম নাপাওঁ। ইয়াতে আছে কিবা এখন গাইজ কাপোৰ হেন পাওঁ। বৰ্তমান আহি গৈছোঁ এতিয়া। ইয়াতে লেখা আছে কিবা হেণ্ডলুম ৱেভিং স্কেম বাদ দিয়ক গাইজ ইংৰাজীটো। বলক ভিতৰত কি আছে দেখালোঁ। মই জানামতে ইয়াতে হাতেদি বনোৱা কাপোৰ চাগে লেখা আছে। ছাতিও দিয়া আছে ইয়াতে পূৰা গাইজ আগৰ দৰে আৰু। তো গাইজ মোৰ আগত এটা গুহা আছে। তো গুহাটো মই দেখুৱাই দিছোঁ চাওক। জুম টুম কৰি হ'লেও অলপ গাইজ আলফা চালফা আছিল নেকি। তো এতিয়া আপোনালোকক দেখাই আছোঁ ৰ'ব গুৱাহাটী চাৰিওফালে নাজাৰাটো এবাৰ। গাইজ চাওক এই ওচৰৰ পৰা গুফাটো এয়া দৰ্জা ওপৰত আছে কিবা তাতে কিবা। তোমালোকে ক'ৰ পৰা আহিছা বাইদেউ? আপোনালোকে ক'ৰ পৰা আহিছে? গাঁৱৰে নেকি? ইয়াৰে গুফা চুফা চাই আহিলোঁ। এতিয়া অলপ আগলৈ যাওঁ বলক।
তো মঞ্জিত ভাই আহি যাও। তো গাইজ আমি ইয়াতে ভিতৰত আছিলোঁ, আহিম এথান এই গুৱাহাটীৰ ভিতৰত তাতে যাব নিদিয়ে। তো আমি এটা পাৰ্টনাৰ লগ পাই গ'লোঁ। তোমাৰ ঘৰ ক'ত? মোৰ ঘৰ ধেমাজিত। ধেমাজিৰ পৰা আহিছে গাইজ, ইয়াতে থাকে আৰু নতুনকৈ আহিছে। তো ধন্যবাদ ভাই, লগ পাই ভাল লাগিল। আৰু বস্তুবিলাক কিছুমান এৰে কৈ দিছে। মানে এই গুৱাহাটীৰ ভিতৰত কি বস্তু আছে, কিবা আছে নেকি? বস্তু মানে তাত এনেকৈ প্ৰভুৰ বহা হেৰি আছে আৰু তাত এনেকৈ সোমাবলৈ পাৰি মানে। অঁ প্ৰায় এনেকৈ চাকি জ্বলাই, ডেইলি জ্বলাই মানে। দুপৰীয়াটো নজ্বলাই, ৰাতিপুৱা জ্বলাই, তাৰপৰা ৰাতি জ্বলাই, দুটা টাইম ডেইলি জ্বলাই মানে। অঁ এনে নৰ্মেল মানুহ ভিতৰত সোমাব নিদিয়ে নেকি? এলাও নাই? নৰ্মেল মানুহ এনেকৈ সোমাব নিদিয়ে বাৰু, এলাও নাই সোমোৱাটো। বাৰু ঠিক আছে ভাই, ভাল লাগিল লগ পাই, ধন্যবাদ। তো এতিয়া আমি যাওঁ, ঠিক আছে, দিয়া থাকবা। আগতে মানে ভাইৰ লগত কথা পাতি আছিলোঁ, ক'লে আৰু ইয়াতে মানে নতুনকৈ আহিছে থাকবা আৰু। গতিকে ইয়াতে থাকোঁতে বোলে মান্থলি এনে আৰু বস্তুখিনি চোৱা লোৱা কৰি থাকিব লাগে। তাতে 6,000 টকাকৈ দিয়ে বোলে পইচা, খোৱা লোৱা, ৰুম ভাড়া চব ফ্ৰী। আৰু কথা শুনবা পাইছোঁ গাই যাতে ভাটিবেলা বোলে বা দিন তাতে চকৰি আহি থাকে, দেখা থাকবা আহিবি না কি? আহিবা লাগে, থাকোঁ দে আমি ইয়াতে, থাকোঁ দে। ইটবা ঘৰত গম পালি কথাই। আমি যি মাত্ৰ লগ পালোঁ ভাইটো, আমি ভাবিছিলোঁ আৰু এনে আৰু, কিন্তু ই গাইছ খাতৰা মাল আছে। এই যি গুৱাহাটী আছে, এই গুৱাহাটী গোটেই চোৱা চিতা ইয়ে কৰিছে। এতিয়া ইয়াকে মালিক বুলি ক'ব লাগিব। টকা আপুনি ক'ৰ পৰা আহিছে? মই বনগাঁও চকৰৰ পৰা। অঁ বনগাঁও চকৰ পৰা। তো ইয়াতে মানে চাব হৈছে না এনেই এনেই প্ৰভুক লগ ধৰিব আহিছোঁ। লগ ধৰিলে না? বৰ্তমান তেখেত বাহিৰত গৈছে, অঁ অঁ এটামান বজাত আহিব। অঁ অঁ দিয়ক দিয়ক, আপোনাৰ লগ পাই বহুত ভাল লাগিল। এইবাৰ মানে পূৰা আমাৰ ইফালে ঘূৰাই লৈ আহিম, জাগা জাগা পূৰা LPG পূৰা মাছ খুৱাই লৈ আহিম, ধুনীয়া আছে। তো ভাই আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিলে। তো এতিয়া আমাৰ টিম মঞ্জাৰ মেম্বাৰ এটা হৈ গ'ল। শুক্ৰিয়া ভাই, তো থাকা, নেক্সট টাইম লগ পাম ভালকৈ। থাকা, কল কৰি দিবা যেতিয়া পাম। জানুৱাৰীত আহিম নিশ্চয়। তো বলক গাইছ যাই থাকোঁ। তোৰ একা মানে ইমান ধুনীয়া জেগা আমি ঘূৰি আছোঁ, চেৰ এটা ক'ব নেকি? মন আহি আহে। মন আহি আহে। অঁ তো শুন ভাই, সেই নহত্ৰ দৰ্শন কৰিব আমি আহিলোঁ সৰ্থেবাৰী। তোৰ নহত্ৰ দৰ্শন কৰিব আমি আহিলোঁ সৰ্থেবাৰী। নহত্ৰ দৰ্শন কৰিব আহিলোঁ আমি সৰ্থেবাৰী। বাহ 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 বাহ। তো ইমান চাল দি লাভ নাই, তোক দেখাত অৰ্ধনাৰীহান দেখি। ও গাইজ এতিয়া এটা অদ্ভুত বস্তু দেখাম। এতিয়া আছে গাইজ, কি জানে না, ময়ূৰ আৰু হৰিণা। চাওক গাইজ, এইটো হৰিণা। কি আই জংঘলৰ পৰা এতিয়া কি আহিছা? কি আই দানা চানা দি আনি খাবা? অ' মাউৰাই। আৰু গাইজ অ' তো ময়ূৰটো ইয়াতে আছে, পাখা চাখা মেলি আছে পুৰা একদম। আৰে ইয়াৰ ফুফ দেখাই দিছে আমাক। এই এবাৰ হাঁহি দিয়া, তোৰ ফুফ নাচাওঁ আমি, বগা ফুফ। এই দেখছি না গাইজ? তো গাইজ এই এটা ময়ূৰ। কি কিবা কৈছা নেকি ময়ূৰক? ময়ূৰ ভাই কেছে হো, হেণ্ডশেক মাৰো। ময়ূৰ ভাই এটা হেণ্ডশেক মাৰি দিয়া, কক 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 কক। তো গাইজ লাইফত প্ৰথমবাৰ দেখিলোঁ ময়ূৰ। এনা হাত নেকি আমাৰ বাৰীৰ মাতা হান পাই আই। দে গাইজ যাওঁ দে, থাক। হাঁহ চচমা যদি পিন্ধবি না কি? পঢ়িম। তো গাইজ এইটো কিবা প্ৰথম সাধনা গৃহ, মানে কৃষ্ণগুৰুই প্ৰথমে ইয়াতে কিবা সাধনা কৰিছিল চাগে। তো বলক সেইফালে দেখি যাই থাকোঁ। এটা আছোঁ ভাবচোন, এটা বস্তু চাওক, এই বুনখিনি চাওকচোন। এই বুনেই আমাৰ নৰ্মেল বুনৰ দৰে নহয়, মানে কি বেলেগ আৰু খাই পেলাম লাগে। কোনোবা আছে না পাছত দেখি চাওঁচোন। কি কৰে গাইছ? পলল পলল পলল। আৰু গাইছ আমি গৈ আছোঁ কৃষ্ণগুৰু মেইন পুখুৰীটোক লৈ। আৰু গাইছ মাছ চক হে মাছ। চানক্ৰীম এটা আনি দিওঁ নেকি? ৰ'দ ঘূৰি ঘূৰি ক'লা হৈ গৈছে মাছ কটাই। কি মাছ? ক'লা ক'লা মাছ, কয় মাছ নেকি? কৈ নহয়, কয় মাছ নহয়, ভোকা মাছ ক'লা থাকে নেকি? ধৰি লৈ যাব ই মাৰিব, এই মাৰি খুৱাই মাৰিব। ক'লা গাইছ গাইছ, আপোনালোকে যদি ক'লা মাছ দেখছে একবাৰ ক'বচোন কমেণ্টত দিলে। মই আজি লাইফত ফাৰ্ষ্ট টাইম দেখছোঁ ক'লা মাছ। আৰু সেইটো দেখছে না, সেইটো হ'ল শিবিৰ প্ৰৱেশ দ্বাৰ। ইয়াতে মানে যেতিয়া পালনাম হয় তাতে 50,000 মানুহ থাকিব পাৰে। মানে আমাৰ গোটেই জলখানা গাঁওখনে সোমাই থাকিব গাইছ।
মানে মানে ইমান ডাঙৰ এৰিয়া মাথা চাথা নষ্ট কৰি পেলাব হে তো গাইজ ভিডিঅ'টো চাই কেনে পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব তো গাইজ মানে ভিডিঅ' কৰাৰ এলাও নাই তথাপিতো আমি চেষ্টা কৰিছোঁ মানে 2-এটা ক্লিপ দেখুৱাব তো গাইজ বেয়া নাপাব তো বাই বাই গাইজ